নমস্কাৰ। পোনপ্ৰথমে সকলোলৈকে বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা যিসকল উত্তীৰ্ণ হ'ল সকলোলৈকে N+ মেথছৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। আৰু তোমালোকে আচলতে সেই আশা কৰা মতে যিটো ৰিজাল্ট দিলা, হয়তো কোনোবাই নিদিলা, তথাপিও যিমানখিনি কৰিলা, যিমানখিনি কষ্ট কৰিলা তাৰ ফল পালা, তাৰ কাৰণে তোমালোকক অশেষ ধন্যবাদ। মোৰ কথাবোৰ শুনি ইমান ধুনীয়াকৈ ভালকৈ পঢ়া শুনা কৰাৰ বাবে বহুত বেছি ভাল লাগিছে। এতিয়া অকণমান বেলেগ কথা এটা পাতোঁ, আৰু সেই কথাটো হৈছে কি সফলতা বা আত্মসন্তুষ্টি। যিটো এতিয়া কিছুমান ল'ৰা ছোৱালীয়ে হয়তো 3rd ডিভিজন পাইছে, 2nd ডিভিজন পাইছে, 1st ডিভিজন পাইছে, তথাপিও সিহঁত ভীষণ সুখী। যদিও লেটাৰ পোৱা নাই কিবা ছাবজেক্টত, তথাপিও সিহঁত ভীষণ সুখী, খুব ফূৰ্তি কৰিছে, পাৰ্টি কৰিছে, নহয় জানো? কিন্তু এনেকুৱা ছাত্ৰ ছাত্ৰীও আছে যিয়ে বহুত ভাল ৰিজাল্ট কৰিছে, 4-5টা লেটাৰ পাইছে, তাৰপিছতো সুখী হ'ব পৰা নাই, মনটো বেয়া লাগিছে, হয়নে? কাৰণ বেছিকৈ আশা কৰিছিলে, নহয় জানো? তাৰ মাজতে কোনোবাই আহি পেলাই তোমালোকক হাঁহি দিছে যে ইছ, তই 2nd ডিভিজন পাই ইমান ফূৰ্তি কৰিছ, সিচোন ইমান ভাল ৰিজাল্ট কৰিও ফূৰ্তি কৰা নাই। হ'ব দে, ইমান ফূৰ্তি কৰিব নালাগে। কিন্তু কথাটো আচলতে তেনেকুৱা নহয়। সুখৰ সংজ্ঞাটোৱে আচলতে তেনেকুৱা নহয়। আচলতে আমি যিটো এক্সপেক্ট কৰোঁ, তাতকৈ যেতিয়া কিবা এটা বেছিকৈ পাওঁ, সেইটো আপোনাৰ তুলনাত যিয়ে নহওক কিয় আমাৰ মনত সেয়াই সুখী। এটা ল'ৰাক যদি আমি আশা কৰোঁ, মানে মনতে ভাবি লওঁ সি ইমানেই পঢ়াত বেয়া, মানে ইমানেই নপঢ়ে, ফাং ফুং কৰে, বুজাই হাৰি যাওঁ, আৰু মনত এটা ধাৰণা হৈ যায় এই ল'ৰাটো কেতিয়াও পাছ নকৰিব। আৰু যেতিয়া সেই ৰিজাল্টৰ দিনা শুনা পাওঁ, মেম মই 2nd ডিভিজন পাই গ'লোঁ, মেম মই 1st ডিভিজন পাই গ'লোঁ, আচৰিত হ'ব লগা কথা, সুখী হ'ব লগা কথা। কিন্তু যাৰ ওপৰত আমি আশা কৰোঁ যে ই লেটাৰ পাব, ই ভাল ৰিজাল্ট কৰিব, সি যেতিয়া লেটাৰটো নাপায়, অকণমানৰ কাৰণে লেটাৰটো থাকি যায়, তাক আমি বেয়া নাপাওঁ, কিন্তু মনত অকণমান হ'লেও সেই বেয়া মানে লাগে। আৰু বেয়া ভাৱ নহয়, তাৰ প্ৰতি বেয়া ভাৱ নাই, কিন্তু মনত অকণমান বেয়া লাগে, কাৰণ আমি আশা কৰোঁ যে। গতিকে কথাটো তেনেকুৱা, কাৰোবাৰ যদি অকণমান কম ৰিজাল্টটো হৈছে, গতিকে তেওঁলোকক ইনচাল্ট নকৰিব আৰু নক'ব যে আমুকে ইমান ৰিজাল্ট কৰিছে, তহঁতে এইটোহে কৰিলি। আচলতে যাৰ যিটো লেভেল, সি তেনেকৈ ৰিজাল্ট কৰিব। আৰু এটা ৰিজাল্টে মানুহৰ যিটো জীৱন ধাৰণ প্ৰণালী বা সুখী কেনেকৈ থাকিব, জীৱনত কেনেকৈ চলিব পাৰিব, সেইটো নিৰ্ধাৰণ নকৰে। কৰিব সেই পিছৰ যিটো ষ্টেপ, কাৰণ মেট্ৰিকটো এখন দেওনাহে, পিছৰ যিকেইটা ষ্টেপ কেনেকৈ খোজকাঢ়িব, কেনেকৈ সততাৰে পাৰ হ'ব, তাৰ ওপৰতহে। গতিকে পুনৰবাৰ সকলোলৈকে ধন্যবাদ জনাইছোঁ। আশা কৰোঁ আগন্তুক দিনবোৰ তোমালোকৰ ভাল হওক, ভাল মানুহ হোৱা, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।